ইতিমধ্যে যে 4টা জিলা পৰিষদৰ 3টা ইতিমধ্যে আমি নিৰ্বাচিত হৈছো আৰু বিশেষকৈ এটা জিলা পৰিষদ আমাৰ বিডিয়া জিলা পৰিষদ হেতু আমাৰ খুব ভাল ভোটত আমি জিকিম কাৰণ অন্য দল তাত নাই মই আশা কৰিছো যে এই জিলা পৰিষদটো আমি অসমৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ভোটত যাতে আমি জয়লাভ কৰিব তাৰ আমি চেষ্টা অব্যাহত ৰাখিছো লগতে 24টা আমাৰ পঞ্চায়ত আছে 24টা আঞ্চলিক পঞ্চায়তৰ ভিতৰত 12টা আঞ্চলিক পঞ্চায়ত ইতিমধ্যে আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছো বাকি যি 12টা আছে তাতো কংগ্ৰেছৰ একেবাৰে ভেটি একেবাৰে দুৰ্বল প্ৰায় 30 জনতকৈ অধিক আমি ওয়ার্ড মেম্বার আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে জিকি আহিছো মুঠতে কংগ্ৰেছ মুক্ত এখন কমলপুৰ হ'বলৈ গৈ আছে আজি যোগদান কাৰ্যসূচীও আছে কিছু আৰু আমি আশা কৰিছো যে অনাগত দিনত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত সুন্দৰ কমলপুৰ গঢ়াৰ যি সপোন আছে এই সপোন আমি বাস্তৱত ৰূপায়ণ কৰিম না যিবিলাক ইণ্ডিপেণ্ডেণ্ট উঠিছে মেক্সিমাম আমাৰ কংগ্ৰেছৰ নাই মই জনাত সেইকাৰণে কৈছো যোন জিকি আহিব সিয়ে আমাৰ এই কথাটো মই এইকাৰণে কৈছো কাৰণ আমাৰে দলৰ কিছুৱে ইণ্ডিপেণ্ডেণ্ট খেলিছে আৰু এইবাৰ দলীয় সিম্বল নাই ওয়াৰ্ডত আৰু যিসকল এতিয়া কংগ্ৰেছত আছে তেখেতসকলেও আমাৰ তাত আহুকে আছে সেইকাৰণে মই কৈছো যে তেওঁলোকে গম পায় যে তেওঁলোকৰ স্থিতি খুব শক্তিশালী নহয় আৰু গোটেই কামখিনি মুখ্যমন্ত্ৰীৰ ওপৰত মানুহৰ বিশ্বাস হৈছে ৰাইজৰ বিশ্বাস আছে আৰু সেই বিশ্বাসতে এইবিলাক হ'ব বুলি আমি আশা কৰিছো কি কাৰণত বিজেপিৰ কৰ্মী কৰিছে নহয় আচলতে কি হ'ল এবাৰ ওয়ার্ড মেম্বাৰত কি হ'ল সিম্বলটো নাই বিজেপিৰ নিজা সিম্বল আৰু সবেই জানে দলটোত প্ৰতি এটা সবৰে এবাৰ নিৰ্বাচন খেলি জিকি অহা মন আছে কাম কৰা মন আছে জিকাখিনিও আমাৰ হ'ব হৰাখিনিও আমাৰে হ'ব যেটা আপনি এটা মুখ্যমন্ত্রী বিধায়ক হিসেবে সকলে জানে বা সকলে ভালকৈ আপোনাক জানে এই ক্ষেত্ৰত কি ক'ব সমষ্টিবাসী ৰাইজক মই এটাই কৈছো যে পঞ্চায়ত নিৰ্বাচনটোৱে আমাৰ যিখিনি আধৰুৱা কাম বাকি আছে আৰু সকলো পঞ্চায়ত যিসকলে ইলেকশ্যন কৰিছে এটাই মই অনুৰোধ কৰিছো যে আপোনালোকে এবাৰ ৰাস্তা ঘাটত জোৰ দিয়ক কাৰণ ৰাস্তা ঘাট সৰু ৰাস্তা ঘাটবিলাক আমাৰ কৰিবলৈ আছে ডাঙৰখিনি আমি কৰিছো 200 মিটাৰ 300 মিটাৰ 100 মিটাৰ যিয়ে ৰাস্তা ঘাট বনাব তেওঁক এবাৰ পঞ্চায়তত আনকি ওয়াৰ্ড মেম্বাৰ সকলকো ৰাইজক কৈছো যে ৰাইজৰ পৰা ৰাইজে এটাই তেওঁলোকৰ পৰা শপত লওক যে ৰাস্তা কৰিলেহে আমি ভোট দিম আপোনাক